বন্ধুসকল এইবাৰ ইউপিত নহয়, ৰাজস্থানত নহয়, মহাৰাষ্ট্ৰতো নহয়, ঝাৰখণ্ডতো নহয়, আমাৰ অসমত হিজাব লৈ কাজিয়াৰ সৃষ্টি হৈছে। শিলচৰত এখন কলেজত হিজাব লৈ সৃষ্টি হৈছে কাজিয়াৰ। যে মুছলমান ছোৱালী কেইজনীয়ে কি কৰিছিলে, হিজাব পিন্ধি কলেজত গৈছিলে আৰু কিছুমান ব্যক্তিৰ এইটো সহ্য হোৱা নাই যে হিজাব পিন্ধি কিয় কলেজত আহিব লাগে। এই ইছ্যুটো লৈ দুটা ফৈদৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে, আক্ৰমণমূলকভাৱে সংঘাতৰ সৃষ্টি হৈছে। এটা ফৈদ হৈছে ABVP, আন এটা হৈছে NSUI। এই দুই ফৈদৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে আৰু আক্ৰমণমূলকভাৱে সংঘাত হৈছে। বৰ্তমান শিলচৰত উত্তপ্ত পৰিস্থিতি। এই বস্তুটো লৈ ছ'চিয়েল মিডিয়াত তীব্ৰভাৱে চাঞ্চল্যকৰ সৃষ্টি হৈছে। বন্ধুসকল, এই প্ৰতিবাদ কাৰ্যটো বৰ্তমান শিলচৰৰ এজন কংগ্ৰেছী বিধায়ক জুবাইৰ হুছেইনে ইনভলভ হৈছে আৰু ইনভলভ হৈ তীব্ৰভাৱে প্ৰতিবাদ জনাইছে যে এই বস্তুটো কিয় ইমান ডাঙৰ কৰিব লাগে, সৰু এটা বস্তু লৈ কিয় এইবোৰ নাটক কৰিব লাগে। এইবোৰ মন্তব্য কৰি আছে জুবাইৰ হুছেইনে। জুবাইৰ হুছেইনে কৈছে যে ইউনিফৰ্মৰ লগত যদি মিলাই পিন্ধি আহিব পাৰে কোনো অসুবিধা নাই, সংবিধানে পাৱাৰ দিছে, কাপোৰ কোনে কি পিন্ধিব সেইটো লৈ বেলেগে কিয় এইবোৰ ক'ব লাগে, এইবোৰ মন্তব্য কৰি আছে জুবাইৰ হুছেইনে। বন্ধুসকল, আপোনালোকৰ মতামত কি? আপোনালোকে কি ভাবে? একচুৱেলি হিজাব পিন্ধি যোৱাটো ভাল না বেয়া? আপোনালোকে কমেণ্ট বক্সত মতামত জনাব। জয় অসম।